এইটো হৈছে আপোনাৰ নাৰিকলী শিৱ মন্দিৰ। অসমবাসী ৰাইজক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো হৈছে আপোনাৰ বালিলেচা মন্দিৰ। এইফালে আপোনাৰ বৰপেটা সত্ৰ, এইখন যে দেখিছে ন সত্ৰখন, তাৰ ভিতৰলৈকে যাওঁ আমি। ইয়াতে হৈ আছে আপোনাৰ দৌল উৎসৱ ফাকুৱা। আলুবোৰ তেনেকুৱা ভাগ ভাগ কৰি বনাইছে নেকি? কোনটো খাইছা তুমি কোৱা? সেই দস্ত আলু খাইছা দিছিলে। Hey guys, welcome back to my another new vlog. পোনপ্ৰথমে ফাগুনৰ পূৰ্ণিমা তিথি উদযাপন কৰা দৌল উৎসৱ বা হোলীৰ সকলোলৈকে মই শুভেচ্ছা জনালোঁ। চ' গমেই পাইছে আজি হোলী হয় বা ফাকুৱা হয়। তো ফাকুৱা উপলক্ষে অসমৰে বৰপেটা জিলাত মানে বহুত ডাঙৰকৈ দৌল উৎসৱ পালন কৰা হয়। আই থিংক অসমৰ ভিতৰতে চাগে সবাতোকৈ ডাঙৰকৈ পালন কৰা হয়। তো বৰপেটাত কেনেকৈ হোলী উদযাপন কৰা হয় মই অলপমান মোৰ ভ্লগটোৰ জৰিয়তে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। থেংক ইউ। চ' একজেক্ট 9:50 বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ চিপাঝাৰ চকৰ পৰা। লেটছ গো বৰপেটা। এইটো হৈছে আমাৰ দৰংবাসীৰ কাৰণে গৌৰৱৰ শিৱ মন্দিৰ এটা, ডাঙৰ শিৱ মন্দিৰ বুলি ক'ব লাগিব। নাৰিকল শিৱ মন্দিৰ হয়তো নাম শুনিছে আপোনালোকে, তাতে এটা আতলৰ তাৰ পৰা এনেকৈ মই ওলাই আহিলোঁ। এইটো আপোনাৰ চিপাঝাৰৰ পৰা যদি 4 কিলোমিটাৰমান যদি আগত আহে তেতিয়াহ'লে আপুনি পাব। চিপাঝাৰৰ পৰা 4 কিলোমিটাৰমান আগত ডুমুনি চকীৰ মাজতে আছে। শাওণৰ মাহত আৰু দৌল উৎসৱ বা শিৱৰাত্ৰিৰ টাইমত ইয়াতে বহুত বেছি আহিব পাৰে এবাৰ ভিজিট কৰিব পাৰে। অ'কে, আৰু দুটামান কণ ল'ৰা ছোৱালী ইয়াতে ফাকুৱা খেলি আছে। কি নাম হয় তোমালোকৰ? নৱজ্যোতি নাথ। ঘৰ ক'ত হয় তোমালোকৰ? নাৰিকলি ইয়াতে হয়। আচ্ছা, তোমালোকক মই জাষ্ট দুটা সৰু কুৱেশ্যনো দিম, পাৰিলে ক'বা, নোৱাৰিলে নাই, একো কথা নাই। অ'কে, তোমালোকে যে এতিয়া ফাকুৱাটো যে আজি যে পালন কৰি আছা বা উদযাপন কৰি আছা, আজি তিথিটো কি তিথি হয় তোমালোকে জানানে? হা? অ'কে, নাজানা চাগে, মই জনাই দিছোঁ। আজি হৈছে পূৰ্ণিমা তিথি হয়নে? ফাগুন মাহৰ পূৰ্ণিমা তিথিত মানে এইটো উদযাপন কৰা হয়। তাৰপিছত হোলী বুলি যে কোৱা, একচুৱেলি নামটো ক'ৰ পৰা হৈছে কোনোবা জানা নেকি? নাজানা ন? হোলী নামটো হৈছে হোলিকাৰ পৰা। অ'কে, ঠিক আছে, তোমালোকে এনজয় কৰা, একো কথা নাই। মোক ক'ত দিয়া তোমালোকে ধুনীয়াকৈ। বাকী এটা কথাই ক'লোঁ তোমালোকক, ৰং লগোৱা আৰু যাতে থাউজেণ্ড যাতে কাৰো তাত নলগোৱা, এনেকুৱা হেৰি নকৰিবা, মানে ধুনীয়াকৈ উদযাপন কৰা। মই এতিয়া বৰপেটা যাব আহিছোঁ হা, গতিকে তোমালোককো মই ধুনীয়াকৈ দেখাই দিলোঁ। ভালদৰে উদযাপন কৰি থাকা আৰু ফাকুৱাৰ শুভেচ্ছা থাকিল দেই। এনেকৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আমি নাৰিকলী শিৱ মন্দিৰৰ পৰা, কাৰণ আমাৰ মিছন আছে ক'ত? বৰপেটাত। পিনে মই পালোঁ এই বৰ্তমান ঘগ্ৰাপাৰ, যিখন মানে নতুনকৈ মেডিকেল কলেজ বনাই আছে। সেইপিনে যোৱা ৰাস্তাটোৰে এনেকৈ মানে সোমাব লাগে। এইটোতে ওপৰত লিখা আছে, চাব পাৰে, নলবাৰী মেডিকেল কলেজ 6.5 কিলোমিটাৰ। আৰু যদি ইফালে চাই, ইফালে আপুনি দুটা ৰাস্তা দেখা পাব। এইটো এটা ৰাস্তা গৈছে আৰু এইটো এটা ৰাস্তা গৈছে এইফালে। সেইটো আপোনাৰ যাব বৰপেটা ৰোডলৈকে বা বৰপেটালৈকে, আৰু এইটো যদি আপুনি যদি চিধা কেৰি কৰে সেইটো তেতিয়ালৈ আপোনাৰ যাব গুৱাহাটীলৈকে। চ' এনেকৈ আহিলোঁ, আহি উঠি পেলাই কি আপোনাৰ এইটো ৰাস্তাৰে যাব লাগিব। এতিয়া এইটো ৰাস্তাৰে অলম'ষ্ট 6.5 কিলোমিটাৰ যোৱাৰ পিছত মই পাম ৰক্তিমৰ ঘৰত। আৰু এইখন যিখন সন্মুখত দেখিছে এইখন হৈছে আপোনাৰ নলবাৰী মেডিকেল কলেজ, যিখন নতুনকৈ বনাই আছে। আৰু আই থিংক মেবি হয়তো এইখন গুৱাহাটী মেডিকেল কলেজতকৈও ডাঙৰ হ'ব। কমপ্লিট হোৱা নাই, বনাই আছে, কনষ্ট্ৰাকশ্যন আছে। মই পিছলৈকে মই ইয়াৰ ওপৰত এটা ব্লগ এটা দিবৰ কাৰণে নিশ্চয় ট্ৰাই কৰিম। আহি পিনে পালোঁ আপোনাৰ নলবাৰীত আহি পেলাই আৰু যদি মই মামাক লগ নকৰোঁ কেনেকৈ হ'ব? মামাক লগ পালোঁ আমি, এতিয়া মামাই মই লগ হৈ পিনে বৰপেটাত যাম। মামা কি ক'ব আজি হোলী বুলি? অসমবাসী ৰাইজক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বৰপেটাত চবতকৈ ডাঙৰ হয় যিহেতু আমি তাত যাম। এতিয়া বহুত মন্ত্ৰী MLAক লগ কৰিবলগীয়া আছে, সকলোৱে মাতি আছে, কিন্তু তাত আমি যাম এখেতৰ লগত। আজি ময়ো গাড়ী চলাইছোঁ, মানে ভাল লাগে ন, আজি ৰং বিৰঙৰ উৎসৱ। ঠিক আছে, হয়, কিন্তু আপোনাৰ যে কপালত যে এতিয়ালৈকে ফুট এটাও নাই মামা। বাবা, এইবিলাক কথা আমি তাত বৰপেটাত পাতি ল'ম ন। বৰপেটাত আমি মেইন যিহেতু হোলীখন হ'ব, তাত আমি যাই পেলাই ফুটা ল'ম, আমি হোলী খেলি ল'ম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব ন। তো আমাৰ মামা ওৰফে ৰক্তিমক পিক আপ কৰাৰ পিছত আমি দুয়ো যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ বৰপেটা অভিমুখে, সৰ্থেবাৰীৰ মাজে। আপোনাৰ কি লোকেশ্যন পাইছোঁ হয়তো আপোনালোকে অলপমান গেছ কৰিব পাৰিছে।
এইবোৰ আপোনাৰ শৰাই বা আপোনাৰ মানে কলহ চলহ এইবোৰ যিবোৰ দেখিছে য়েছ হয়তো যদি আপুনি গেছ কৰিব পাৰিছে ঠিকেই কৰিছে আমি বৰ্তমান আহি পাইছোঁ আপোনাৰ সৰ্থেবাৰী আৰু সৰ্থেবাৰীত গৈ কিবা এটা খাই লওঁ বহুতখিনি দূৰ যিহেতু জাৰ্ণি কৰি আহিছোঁ ইয়াতে ভিতৰত তো আমি এতিয়া কি খাম আমি পানী খাওঁ পানী খাম আৰু চিপছ খাই যাওঁ চিপছে ল'ম আৰু অঁ তাকেতো মন্দিৰ যাব আহিছে যাম যিহেতু ৰাইট অ'কে চ' চাই থাকা আমি এতিয়া অলপমান কিবা খাই লৈ পেলাই আকৌ যাত্ৰাটো কণ্টিনিউ কৰিম Into the sky. আহি আপোনাৰ পালোঁ আপোনাৰ হেৰি বৰপেটা টাউন আৰু ইয়াৰ পৰা চাগে সত্ৰলৈকে অলম'ষ্ট আধা কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব আমি গাড়ী আগত পাৰ্কিং কৰি থৈ পিনে আমি দুয়োটা এতিয়া খোজকাঢ়ি আহিছোঁ কি ক'বা বৰপেটা আহি কেনেকুৱা লাগিছে বৰপেটা আৰু আহিলোঁ বহুদিনৰ মূৰত মানে বৰপেটাত আহি থাকোঁ যদিও সত্ৰত অহা নাই আৰু দৌল চোৱা হোৱা নাছিল য়েছ গতিকে আজি অলপমান বোলো এনজয় কৰি যাওঁ য়েছ দৌল চাম আমি আপোনালোককো দেখুৱাম আমি তাত সেৱা চেৱা কৰি পেলাইহে আমি আজি তাৰমানে ফাকুটি ল'ম গাত ৰাইট আৰু মেইন কথাটো হ'ল আমি পুৱা একো নোখোৱাকৈ আহি গৈছোঁ ঘৰৰ পৰা একদম ভক্তি মুড আৰু ভক্তি মুডত আহিছোঁ মানে ইয়াতে আহি পিনে জাষ্ট মানে এটা চিপছ আৰু পানী বটল এটা লৈ খাইছোঁ মানে একো লাঞ্চৰ কাৰণে ব্ৰেকফাষ্টৰ কাৰণে তেনেকুৱাকৈ আহি গৈছোঁ মানে আহি পালোঁ আপোনাৰ বৰপেটা সত্ৰ এয়া অলপমান কিবা যোগাৰ ল'লোঁ লোৱা সেইখিনি লৈ লোৱা তো আমি এতিয়া গৈ আছোঁ ভিতৰলৈকে আৰু এইখন যে দেখিছে ন সত্ৰখন তাৰ ভিতৰলৈকে যাওঁ আমি ধুনীয়াকৈ তো আপোনাৰ এনেকুৱাকৈ আজি বহুত মানুহৰ সমাগম হৈছে Up into the sky. হোলী খেলিম বুলি আহিছোঁ আৰু বৰপেটাত হোলী ভালদৰে খেলি ল'লোঁ আৰু চলো অলপ টিম আপোনাৰ তলত দেখুৱাই আছোঁ কি হৈ আছে ইয়াতে আপুনি চাব পাৰে আগত মানে ওজাপালি হৈ আছে এইপিনে আপোনাৰ আৰু এইবোৰ আপোনালোকে চাব পাৰে মানে ইয়াতে কিমান মানুহৰ সমাগম হৈছে এইটো চাইডত এইটো হৈছে আপোনাৰ মানে বৰ নামঘৰটো বুলি কয় এইটো বৰপেটা সত্ৰটো কেইজন মানে লগ হৈ হোলী খেলি আছে আৰু এওঁলোকে এনেকৈ খেলি আছে বৰপেটা সত্ৰৰ মাজত তেওঁলোকৰ মানে হৰি নাম দৌল উৎসৱৰ মানে প্ৰসংগ কৰি আছে লগ হৈ পিনে আৰু লগতে আপুনি চাব পাৰে কিমান মানুহৰ সমাগম হৈছে তেওঁলোকৰ এই নাম চাবৰ কাৰণে তাৰপিছত আমি যদি এনেকৈ যদি আগুৱাই যাওঁ গৈ পিনে আমি কথা পালোঁ মোৰ সন্মানীয় শ্ৰদ্ধাৰ দুজন বৰ্তাক তেওঁলোকৰ পৰা অলপমান জানিব বিচাৰোঁ দৌল উৎসৱটো মানে কেতিয়াৰ পৰা কেনেকৈ পালন কৰি আছে তেওঁলোকে হয় বৰ্তা নমস্কাৰ মই আহিলোঁ মঙলদৈৰ পৰা আৰু মোৰ বন্ধুজন আহিছে নলবাৰীৰ পৰা আমি অলপমান জানিব বিচাৰিছিলোঁ মানে দৌল উৎসৱটো কেনেকুৱা মানে ইয়াৰ ইতিহাস কি এইটো পৰম্পৰা চলি থাকে আপোনাৰ দৌল উৎসৱটো হয় কেতিয়াবা চৈত মাহ হয় কেতিয়াবা ফাগুন মাহ হয় সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল এইখন মাধৱদেৱে ন মানে বহুত দিন আগতে প্ৰতিষ্ঠা কৰা তেতিয়াৰ পৰাই চলি আহিছে মাধৱদেৱে কৰি শ্ৰীৰামক তাক দি দিছে হয়। মাধৱদেৱে শংকৰদেৱক আহি জড়িত কৰি শংকৰদেৱে মাধৱদেৱে লগ লাগছে চলাবৰ কাৰণে দিছিল হয় 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 শংকৰদেৱ গুচি গেল মধুপুৰক লগি গেল মধুপুৰত কোচবিহাৰ মধুপুৰ তাতে অন্তৰ্ধান হ'ল তেওঁ হয় শংকৰদেৱ 7 দিনৰ পাছত পালা মাধৱদেৱ 10 দিনৰ পিছত তাৰমানে খবৰ পালা সেইকাৰণে 10 দিনা কৰে মাধৱদেৱৰ কীৰ্তনটো শংকৰদেৱৰটো 7 দিনা আৰু এইটো যে আছে আপোনাৰ এইটো কি হয় মেইনলি চিৰাপাতাৰ ভেটি আপোনাৰ লান লান হয় তেওঁ কৰি থাক অ'কে আৰু এতিয়া মানে পূৰা বন্ধ থাকে ন এতিয়া বন্ধ থাকে আৰু কিবা কামত আপোনাৰ এইবিলাক প্ৰসাদ চসাদ ভিজা এইবিলাক চব ভিতৰত মতে এটা মঠৰ ছটা হয় ইয়াতে একচুৱেলি কি কৰা হয় ইয়াতে ইয়াতে আপোনাৰ মঠৰ চোতালত ইয়াতে আপোনাৰ সত্ৰৰ অধিকাৰ আৰু বুঢ়াহঁতে ইয়াতে বহি আপোনাৰ সকলোকে ভক্তি জনায় কিমানমান বিঘাৰ মাটিকালিৰ হয় এতিয়া 15-16 বিঘা মাটি হৈ যায় আপোনাৰ নজন মান 60 বছৰ হ'ল হয় নজন মান আপোনাৰ কাৰণে যিমান অসমৰ আহি ইয়াতে ভক্তবান ৰাইজ ৰাইজে আহি প্ৰৱেশ কৰিব লাগে বৰপেটা সত্ৰ সেইখিনি চাব লাগে হয় 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 ঠিক আছে দুয়োজন বৰ্তাকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ হয় কৃষ্ণ কৃষ্ণ
আৰু এনেকৈ নাম প্ৰসংগ চাই আমাৰ দেৰি হয় বাবে আমি বৰপেটা সত্ৰৰ পৰা ওলাই দিলোঁ আৰু ওলাই পিনে অলপমান বাহিৰৰ পিনে ঘূৰো আহক মানে দৌল উৎসৱ বুলি ক'ৰ কি দোকান আহিছে চাই দিব পাৰে গাইজ বৰপেটাত আপোনাৰ দৌল উৎসৱ চাব আহোঁতে দেখা পালে এখন বিশেষ টাইপৰ মানে দোকান মানে ক'ব গ'লে আলু ভাজি এইবোৰ মানে অলপ মানে ট্ৰেণ্ডিঙত ৰাখিছে একচুৱেলি বস্তুটো কিয় ট্ৰেণ্ডিঙত আহিছে মই কৈ আছোঁ টেগলাইন কেইটা চাওক পে 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 আলু বুলি লিখিছে আপোনালোকে এই যে টেগলাইনবোৰ যে ল'লে মানে কেনেকুৱা এনে কি ভাবি পিনে এনেকৈ মানে ধৰা বৰ্তমান যিটো চলি আছে অসমত সেইটোৱে আৰু সেইটো মানে নিউজত আমি দেখা পাই আছো তাৰ আধাৰতে দিলোঁ আৰু এইফালে এতিয়া দেখা পাব আপোনাৰ হে দোস্ত মানে ডিম্পুদাৰ এইফালে ডি বইচ লগাই দিছে ডা বইচ আছে এটা পটলি কমৰীয়া আলু মানে পাতলি লিখিছে মানে যিয়ে নহওক মানে আলুবোৰ তেনেকুৱাকৈ ভাগ ভাগ কৰি বনাইছে নেকি আলু কি কি এভেইলেবল বৰ্তমান আমাৰ আলু ভজা পুৰি ৰঙা ডিমা আলু চপ আৰু পিঁয়াজি অ'কে আৰু ক'ৰ পৰা আহিছে আপোনালোক আমি ইয়াতে লোকেল লোকেল হয় আচ্ছা বহুত ধুনীয়া ইনিচিয়েটিভ হয় মানে এক্সেপশ্যনেল মানে ইমানবোৰ দোকানৰ মাজত মই ক'ব গ'লে এইখন দোকান বিচাৰি আছিলোঁ মানে মই ভ্লগত দেখুৱাবৰ কাৰণে ভাল লাগিল আপোনালোকৰ কনচেপ্টটো নাইচ কনচেপ্ট হয় তো এনেকুৱাকৈ এটা নতুন ইনিচিয়েটিভ এটা লৈছে কেনেকৈ মানে আৰু স্পেচিয়েলি এইটো চাওক বহুত দিনৰ পৰা আৰু এইটো আপোনাৰ অল ইণ্ডিয়া বেছত মানে ট্ৰেণ্ডিঙত আছে ৰস্ত আলু খাই আছে সেই ৰস্ত আলু খাই কেনেকুৱা লাগিছে মজা ন ঠিক আছে এই তুমি কি খাইছা ডি বইজ নে কি খাইছা পে 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 কোনটো খাইছা ক পাতলি কামৰে খাইছে কৈ দে সেই দোস্ত আলু খাইছে বাহ মানে সকলো মানে ভাল পায় ৰ'ব আপোনালোকক এটা বস্তু দেখুৱাব আছে জানমণি ডিমা এইটো দেখাই আছিলোঁ আকৌ এইটো ভাল পাই পেলালোঁ আলু ৱাও বাপৰে প্ৰফেচাৰৰ নামতো হৈ গৈছে ঠিক আছে দোস্ত মই লৈছোঁ ভাল পাই পেলালোটোকে লৈছোঁ মই এইবাৰ খাব কাৰণে আন এখন দোকানে লিখিছে ইয়াতে বোলে এনে আম্বানী আৰু আদানীৰ পৰাহে বোলে ফাকুৱা আনিছে তাকে দেখুৱাই দিছে আমাৰ বৰপেটা আগতে আহি পাইছোঁ বৰপেটাত ডেফিনেটলি ভাল লাগিব সাংস্কৃতিক অনুষ্ঠান যদি পাতে তেতিয়াহ'লে মই ৰেণিকীটো লৈ আহিম একেলগে আমি সকলোৱে উৎসৱটো উপভোগ কৰিম ঠিক আছে বাবা হ'ব মই মিটিং আছে মোৰ এতিয়া ঠিক আছে যাব লাগে পে আলু ভাজি এখন দোকান খুলিছে বাবা এইবিলাক কথা এনেকুৱা ধৰণৰ সৰল কথাবিলাক ইয়াত নক'বা আমি পিছত বাৰু আলু ভাজি খাই ল'ম মেহফিলটো বনাই ল'ম ঠিক আছে বাবা হ'ব তেওঁৰো দেৰি হৈছে গতিকে মই যাবলৈ ওলাইছোঁ মোৰো দেৰি হৈছে আপোনাৰ মিটিং আছে যিহেতু হয় বৰপেটাবাসীক হোলীৰ শুভেচ্ছাটো জ্ঞাপন কৰিছোঁ তেওঁলোক আগৰ পৰাই ৰঙীন মনৰ মানুহ ঠিক আছে গতিকে আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আগন্তুক যাতে নিৰ্বাচনৰ সময়ত যাতে আমাকো শুভেচ্ছা তেওঁলোকে জ্ঞাপন কৰিব পাৰে এইটো কথা মই ৰাখিছোঁ তেওঁলোকৰ মাজত মই জানো আগৰ পৰাই কাইণ্ড হাৰ্টেড মানুহ হৈছে নলবাৰী বৰপেটা ইত্যাদিৰ মানুহ ঠিক আছে মই ইমান কথা আৰু ইয়াত ক'ব নোৱাৰি বাবা মই লগ পাম ন তোমাক পিছত ঠিক আছে Up into the sky.